আগে থেকে গেলে দাঁড়িয়ে কি করা লাগে একটা থেকে ধরেন না একটা পরিপ দিয়ে দিয়ে ধরে নেবেন জিএসপি আর এজিপি মিত্রজোঁটৰ প্ৰাৰ্থী আমাৰ উপস্থিত আমাৰ আৰু উপস্থিত আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা কৃষি নিৰ্বাচনত বিজয়ী আৰু আমাৰ MCLA আমাৰ মাননীয় সদৰ সিং দাদা ইয়াতে উপস্থিত হৈছে আজি আমি যিটো আমাৰ যৌথ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু মিত্ৰজোঁটৰ যিখিনি আমাৰ কাৰ্যালয় সেইমতে আমি আজি গোসাইগাঁও বজাৰ প্ৰাংগণত আজি এইখন কাৰ্যালয় মুকলি কৰিবলৈ গৈ আছোঁ আৰু সেইকাৰণে আমাৰ সদস্য আৰু আমাৰ প্ৰাৰ্থী আৰু দুই এষাৰ ক'বলৈ প্ৰথমতে অলপ Bluetooth device is ready to pair. আগন্তুক বিধানসভা নিৰ্বাচনটো লৈ পেলাই আজি আমাৰ গোসাইগাঁও টাউন কমিটি যি আমাৰ ষ্টেৰিং কমিটিৰ মুকলি সভা এই মুকলি সভা উপস্থিত হ'ব পৰা আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ সন্মানীয় MCLA সুজন সিংহ ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ UPPL দলৰ BJP দলৰ AGP GSP দলৰ সক্ৰিয় কৰ্মীবৃন্দসকল আৰু মোৰ 28 নং গোসাইগাঁও সমষ্টিৰ শ্ৰদ্ধেয় ৰাইজ প্ৰথমতে মই আপোনালোকক সকলোকে আমাৰ যৌথ দলৰ এজন কেণ্ডিডেট হৈ পেলাই আপোনালোকক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ সকলোকে নমস্কাৰ আৰু এই সময়ত আমি আজি ইয়াত যি টাউনত এটা আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন প্ৰচাৰ কাৰ্যসূচীটো চলাবৰ কাৰণে আমি ইয়াত এখন কাৰ্যালয়টো আমি উদ্বোধন কৰিব হাতত লৈছোঁ আশা কৰিছোঁ এইখন কাৰ্যালয়ৰ পৰাই আমাৰ যিমানখিনি প্ৰচাৰ অভিযান হ'ব যিমানখিনি ইয়াত পলিচি ষ্ট্ৰেটেজি হ'ব ইয়াত আমি যৌথভাৱে যাতে কোনেও নাভাবে মই খালি UPPLৰ কেণ্ডিডেট হয় এইটো নহয় সোমনাথ নাৰ্জাৰী 4টা ৰাজনৈতিক দলৰ কেণ্ডিডেট সেইকাৰণে আপোনালোকক আহ্বান কৰিছোঁ আপোনালোক ইয়াত BJP AGP GSP আৰু UPPL আমি ইয়াত যৌথভাৱে আমি এই অফিচটো আমি ৰান কৰিম এই গাঁও